Hi viewers, Rizu Junbirizolai, moi Rizu পুনৰবাৰ আপোনালোকক আটাইকে স্বাগতম জনাইছো। মই আপোনালোকৰ সৈতে দুটিমান কথা পাতিব বিচাৰিছো আজি। আপোনালোকৰ কিছুমানে মোক কমপ্লেইন কৰে যে মই ভিডিঅ'বোৰৰ মানে কমেন্ট বিলাকৰ ৰিপ্লাই নকৰো বা মেছেজৰ ৰিপ্লাই নকৰো, ফোন কল ৰিসিভ নকৰো। তো তেনেকুৱা কেতিয়াও নহয়, এক্সিডেন্টলি হয়তো কোনবাৰ ক্ষেত্ৰত তেনেকুৱা হৈ যাব পাৰে, কাৰণ আপোনালোকৰ বাবে মই যথেষ্টখিনি ডিজাইন আগবঢ়াই আছো আৰু এই ডিজাইনবোৰ বনোৱাৰ কাৰণে বা ক্ৰিয়েট কৰাৰ কাৰণে মোক সময়ৰ দৰকাৰ হয়, আৰু লগতে এই ডিজাইনবোৰ যাতে সময়মতে আপোনালোকে পাব পাৰে তাৰ কাৰণে মই কাৰিকৰকো সময় দিবলগীয়া হয়। তো আপোনালোকে সেইখিনি হেল্প মোক কৰিব। যদি আপোনালোকে যিবোৰ মেছেজ দিয়ে বা হোৱাটছএপত মেছেজ কৰে, সেই মেছেজবোৰৰ মই ৰিপ্লাই চিয়ৰ দিম আপোনালোকক। আপোনালোকৰ যি কুৱেৰি থাকে, যি আপোনালোকে জানিব বিচাৰে, সেই মেছেজটো আপোনালোকে হোৱাটছএপত কৰি থ'ব, মই আপোনালোকক ৰিপ্লাই দিম। আৰু কেতিয়াবা কোনোবাটো ফোন হয়তো মিছ হৈ যাব পাৰে, আপোনালোকে আৰু নেক্সট ফোন কৰিব বা মই আপোনালোকৰ মেছেজ পাই নিজে ৰিটাৰ্ণ কল কৰিম। তো আপোনালোকে সেইটো বিষয় ভাবিব নালাগে। আৰু ডিজাইনৰ বাবে আপোনালোকে যদি মোক হোৱাটছএপ কৰে, এতিয়া ইউটিউবত গৈ আপোনালোকে চাৰ্চ কৰিলে দেখিব যে এতিয়ালৈকে মই বহুত বেছি ডিজাইন আপলোড কৰিছো, আৰু ডিজাইন চাওঁ বুলি বিচাৰিলে মই ইমানখিনি ডিজাইন একেলগে পঠিয়াব নোৱাৰো, অলপ প্ৰব্লেম হয়, কাৰণ বহুত ডাঙৰ হিউজ ফাইল এটা হৈ যায়, যিটো হোৱাটছএপেও মোক নিদিয়ে ইমান ডাঙৰ ফাইল এটা ট্ৰান্সফাৰ কৰাৰ সুবিধা। তো আপোনালোকে কাইণ্ডলি ইয়াৰ কাৰণে মোৰ যিটো ইউটিউব চেনেল লিংক হয় সেইটোত গৈ আপোনালোকে মোৰ ইউটিউবৰ যথেষ্টখিনি ডিজাইনৰ ভিডিঅ' আপলোড কৰা আছে, আপোনাৰ ভিডিঅ'বোৰ চাব পাৰে। ডিজাইনটো আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব পাৰে, স্ক্ৰীনশ্বট ৰাখি মোক যদি হোৱাটছএপ কৰে, মই আপোনালোক ডিটেইলছ দিবলৈ যথেষ্ট সুবিধা হয়। আৰু লগতে মোৰ ফেচবুক পেজৰো লিংক মই প্ৰত্যেকটো ভিডিঅ'ত দি দিওঁ। ফেচবুক পেজটোত গৈ পেলাই আপোনালোকে তাতো মোৰ গোটেইখিনি ডিজাইন পাব। আপোনালোকে তাৰ পৰা আপোনালোকে ফটো কালেক্ট কৰিব পাৰিব, ডিজাইন কালেক্ট কৰিব পাৰিব। মোৰ এফবিটো আছে, গোটেইখিনি এলবাম বনাই থোৱা আছে ডিজাইন, তো সেইবোৰো আপোনালোকে পাব। আৰু আপোনালোকে পাৰ্টিকুলাৰ কোনোবাটো ডিজাইন যদি কয় যে দুগদুগী ডিজাইনত চাব বিচাৰো বা গামখাৰু চাব বিচাৰো, তেনেকুৱা বিচাৰিলে মই ফটো দিব পাৰো। কিন্তু যদি ফটো একেলগে চাব বিচাৰো বুলি কয়, তেতিয়াহ'লে যথেষ্টখিনি ফটো দিবলগীয়া, ইমানখিনি ফটো দিয়াটো সম্ভৱ নহয়। তথাপিতো মই যিমানখিনি পাৰো আপোনালোকৰ সদায় শ্বেয়াৰ কৰোঁ। আপোনালোকে জানে সেইখিনি কথা, যিখিনি মোৰ পাৰ্মানেণ্ট ভিউৱাৰ্ছ হয়। তো এইখিনি মই হেল্প আপোনালোকৰ পৰা বিচাৰো, যাতে আপোনালোকে ধৈৰ্য ধৰিব, আপোনালোকে মেছেজটো দি থ'ব, মই চিয়ৰ ৰিপ্লাই কৰিম, আৰু মই অনলাইন থাকিলেও ৰিপ্লাই কৰোঁ। গতিকে কাৰিকৰক লগতে মোৰ নিজৰ কামখিনি গোটেইখিনি মিলাই পেলাই মই আপোনালোকৰ কাৰণে ডিজাইনবোৰ বনোৱাৰ মোক সুবিধা দিব। আৰু মই যথেষ্টখিনি ডিজাইন, নতুন নতুন ডিজাইন আপোনালোকৰ পৰা লৈ আহিম, এয়া মই আপোনালোকক কথা দিলোঁ। আজি মই ইয়াতে আকৌ কেইটামান ডিজাইন শ্বেয়াৰ কৰিছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। সদায় ইউজৰ কাৰণেও যথেষ্ট ভাল হয় এই ডিজাইন কেইটা। গতিকে আপোনালোকে চাওক ভিডিঅ'টো, আৰু যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে ভাল পায়, ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে আপোনালোকে মোৰ প্ৰত্যেকটো ডিজাইন সময়মতে পাই যায়। চাওক এতিয়া ভিডিঅ'টো। প্ৰথমতে চাওক, এইটো ডিজাইন, এইটো ধানখিৰা জোনবিৰি বুলি কোৱা হয়। মই মাল্টি কালাৰ মিনাত ৰাখিছোঁ, টাৰ্চেল অকণমান চেঞ্জ কৰাই দিছোঁ। ডিজাইনটো ৰেডত আছে, আপোনালোকে আদাৰ কালাৰতো ল'ব পাৰিব। ডাইচৰ জোনবিৰি এটা দেখুৱাইছোঁ, সদায় হাই ডিমাণ্ডত থাকে, গল্ডেনত আছে, আপোনালোকে গল্ড চেইনতো লগাই ল'ব পাৰিব। নেক্সট মই বাৰ্ফি ডিজাইনৰ গ্ৰীণ কালাৰ জোনবিৰি এটা দেখুৱাইছোঁ, কালাৰ অপশ্যন আছে, আপোনালোকে মিনাৰ কালাৰটো বদলাই ল'ব পাৰিব। আকৌ দেখুৱাইছোঁ এইটো কাটিং জোনবিৰি ছেট, সদায় হাই ডিমাণ্ডত থাকে, গল্ড লুক এটা আছে এইটোৰ। এইটো আছে আপোনাৰ এডাল চেইন হয়, ধানখিৰা চেইন, লগত মই ইয়াৰিং দিছোঁ জোনবিৰিৰ। ফ্লেট জোনবিৰি, কেঁচা সোণৰ হয়, দুগদুগী ডিজাইন। আকৌ জাপি ডিজাইন এটা দেখুৱাইছোঁ, এইটো তলত ঝুল দিয়া মিডিয়াম চাইজৰ জাপি ডিজাইন। লগত আকৌ গলপতা এইটো দেখুৱাইছোঁ, হোৱাইট কালাৰটো বেছি ৰখা হৈছে, লগত আমি গ্ৰীণ আৰু পিংক কালাৰটো এড কৰিছোঁ। খুব ধুনীয়া হয় আৰু পিন্ধিলে খুব গৰ্জিয়াছ লুক এটা দিয়ে। নেক্সট মই দেখুৱাইছোঁ ঢোলহাৰ দুডাল, ইয়াত ঢোলহাৰ বা শিলিখা হাৰ বুলি কোৱা হয় এইটোত। ইয়াৰিংযোৰ চাওক, পেপা ডিজাইন দি পেলাই কম নতুন ডিজাইন কৰা হৈছে ইয়াৰিংযোৰ। আৰু এটা ছেটত মই জেনেৰেল ডিজাইনটোৱে ৰাখিছোঁ ইয়াৰিংযোৰত। এইটো আপোনাৰ আমি 3000ত চেল কৰোঁ। এইটো হয় ডিজাইন, দুটা ডিজাইনে দিছোঁ মই। আকৌ এইটো গলপতাৰ ডিজাইন, হাই ডিমাণ্ডত থাকে, মই ব্লু ষ্টনত ৰাখিছোঁ বস্তুটো, আপোনালোকে ষ্টন কালাৰটো চেঞ্জ কৰাই ল'ব পাৰিব। আকৌ এযোৰ ঝুমকা দেখুৱাইছোঁ, 3 লেয়াৰৰ ঝুমকা, আপোনালোকে লেয়াৰটো যেনেকুৱা লাগে আপোনালোকে অৰ্ডাৰ দি ল'ব পাৰিব। নেক্সট মই দেখুৱাইছোঁ হাফ গামখাৰুৰ এটা আছে, য'ত মিনা কৰা আছে, খুব ধুনীয়া হয় বস্তুটো। আকৌ শিলিখা, তাৰ পকোৱা শিলিখাৰ ছেট হয় এইবোৰ। ইয়াতো আপোনাৰ 2000ৰ পৰা 2800লৈকে তিনিটা ডিজাইন দিয়া হৈছে।
আকৌ ধান ক্ষীৰাৰ গলপতা সেট হয় এইটো আপোনাৰ 2000ৰ পৰা 2100ৰ ভিতৰত আহি যাব এইটো ডাইচ কাটিং খাৰু হয় নতুন ডিজাইন হয় নতুন কনচেপ্ট হয় খুব ধুনীয়া হয় আৰু এইটো ব্ৰাইডেল জেঠিপটাৰ সেট হয় ইয়াত চেইন আছে ইয়াৰিং আছে লগত টিকলি আৰু ৰিঙো দিয়া হৈছে এইটো সিলভাৰ বেছত ৰখা হৈছে থুৰিয়া ফুলৰ এজোৰ ইয়াৰিং লগত আৰু এজোৰ ঝুমকা দেখুৱাইছো পেপাত নতুন ডিজাইনৰ ঝুমকা ডিজাইন এইটো আৰু এটা ঝুমকাৰ ডিজাইন সদায় পপুলাৰ কেৰু জাপি আৰু জুমবিৰিটো এইটো আপোনালোকে সাইজটো আপোনালোকে নিজৰ মতে কৰি ল'ব পাৰিব বালাৰ ডিজাইন দেখুৱাইছো এইটো ৰলি ইয়াত মুৰি নাই হাতি মুৰি নাই এইটো ৰুলি বুলিও কোৱা হয় মোৰ গোটেইখিনি প্ৰডাক্ট কমপ্লিট সিলভাৰ বেছ হয় আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব পাৰিব মোৰ ফোন নম্বৰটো এইটো দিয়া হৈছে এইটো চাওক হাতি মুৰ দিয়া বালাৰ ডিজাইন লগত আকৌ ডাইচ কাটিঙৰ এয়া 1 ইঞ্চ খাৰু বা ডাইচ কাটিং খাৰু বুলি কোৱা হয় এইটো খুব হাই ডিমাণ্ডত থাকে ধুনীয়া হয় পিন্ধিবলৈ এপাটো ল'ব পাৰিব আপোনালোকে আকৌ ইয়াত ডাইচ জাপিৰ ডিজাইন আহিছে নেক্সট মই আৰু এটা গলপতাৰ ডিজাইন দেখুৱাইছোঁ ডাবল লাইনৰ আপোনাৰ গলপতা হয় ডাবল লাইনত এইটো স্কুৱেৰ থুৰীয়া ফুলৰ গলপতা খুব ধুনীয়া হয় বস্তুটো আৰু ইয়াৰিংযোৰ নিজৰ মতে বনাই ল'ব পাৰিব লগত আৰু এযোৰ খাৰু দেখুৱাইছোঁ ডাইচ কাটিঙৰ খাৰু হেভি হয় ডিজাইনটো আশা কৰোঁ আপোনালোকে ডিজাইনবোৰ ভাল পাইছে যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব নাপাহৰিব